সাংবাদিক জীৱ বন্ধুসকলে ধন্যবাদ জনাইছোঁ। এইকাৰণে জনাইছোঁ আপোনালোকে জ্ঞাত যে ভোগপুৰৰ পৰা পশ্চিম ভোগপুৰলৈ ইমান এটা মানে লং জাৰ্ণিং ৰাস্তা। আজি এই ৰাস্তাটো আপোনালোকে নিশ্চয় দেখা পাইছে, মানে জাৰাজীৰ্ণ অৱস্থা। য'ত এখন স্কুল আছে, স্কুলত ল'ৰা ছোৱালীবিলাকে যাব নোৱাৰে, আজি ঠেলা নিব নোৱাৰে, সৰু মানে ৰেচকে নিব নোৱাৰে, ইমান মানে পানীৰ ধান অচাৰৰ অৱস্থা। আজি এই যে পশ্চিম ভোগপুৰৰ ৰাস্তাটো মোটামুটি ৰাস্তাটোত একাঠু পানী। ৰাইজে মানে এই অৱস্থাটো দেখিব নোৱাৰি, ৰাইজে এশকৈ পইচা তুলি আজি আমি ডাম্পাৰ আনি আজি এই ৰাস্তাটোত আজি চেন কেভেল দি আই মাতৃসকলক আনি আমি আজি এই ৰাস্তাটো মানে আজি বনোৱাৰ কাৰণে আমি এটা চিন্তাধাৰা কৰিছোঁ। সেইকাৰণে মই কঠোৰ সুৰেৰে মই ক'ব বিচাৰোঁ যে আজি BTC চৰকাৰৰ লগতে আজি অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ এই ৰাস্তাটো খুব কম দিনৰ ভিতৰত যাতে CC ব্লকৰে মোটামুটি সম্পূৰ্ণৰূপে মেৰামতি কৰি দিয়ে। আৰু ৰাস্তাটো কি হয়তো বিচাৰিছে ৰাস্তাটো আমি চৰকাৰে যেনেকৈ মানে ভাল দেখায়, CC ব্লকৰে হওক মোটামুটি চেন কেভেলেই হওক, যেনেকুৱাকৈ মানে কাম কৰিলে ভাল হয়, ঠিক তেনেকুৱাকৈ কাম কৰি দিলে আমি আমাৰ ৰাইজে মানে সুখী হ'ব বিচাৰোঁ। সাংবাদিক ভাইটিসকলক ধন্যবাদ দিছোঁ যে আমাৰ এই পশ্চিম ভোগপুৰৰ যিটো ৰাস্তাৰ দুৰৱস্থা, এই ৰাস্তাৰে আমি যাব নোৱাৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলতো যাব নোৱাৰে। কোনোবা ল'ৰাই পৰি গৈছে, এইদিনাখন যাই মানে তাক ডাক্তৰখানাত নিব লগা হৈছে, আৰু মাক বাপেকে আহি পেলাই দেউতাকে আহি দাঙি পাৰ কৰি দিব লাগে ৰাস্তাটো, এনেকুৱা অৱস্থা। আমাৰ এই BTD প্ৰধান প্ৰাক্তন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হৈছিল, মহেশ্বৰ বসুমতাৰী ছাৰকো আমি বহুবাৰ ক'লোঁ, কোৱাৰ পিছতো এই ৰাস্তাটো আমাৰ নহ'ল। এতিয়া বৰ্তমান মিত্ৰজোঁট UPPL চৰকাৰ BTD গঠন কৰিছে, আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত BTD প্ৰধান, আৰু আমাৰ পবিত্ৰ ডাঙৰীয়া, তেখেতক আমি আপোনালোকৰ চেনেলেদি অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ এই ৰাস্তাটো যেন তেওঁলোকে অতি সোনকালে আমাৰ ৰাস্তাটো এই যিটো দুৰৱস্থা মাৰি দিয়ে বা ৰাস্তাটো আমাৰ কাম কৰি দিয়ে, এই ৰাইজৰ আমাৰ আপত্তি আৰু আপোনালোক নিবেদন জনাইছোঁ। এই চেন কেবেলখিনিতে আমি ৰাইজৰ এক ঘৰৰ পৰা 50 টকা 100 টকাকৈ উঠাই প্ৰত্যেকে আনি এই চেন কেবলখনটি দিছোঁ যে আমাৰ যাৱাৰ অৱস্থা নাই। নহ'লে আমি গোৰেশ্বৰত যাব লাগিলে চাইকেলখন কান্ধত দাঙি তুলি নিব লাগে আৰু লং পেণ্টটো আঁঠুলৈকে উঠাই ল'ব লাগে, সেই অৱস্থাৰে আমি যাই আছোঁ। সেয়েহে আমি ৰাইজৰ পৰা পইচা উঠাই আমি ৰাস্তাটোত এক ডাম্পাৰ চেন কেবল দিয়াৰ ব্যৱস্থা কৰিছোঁ। এটা স্কিম আমি পোৱা নাই, আৰু চৰকাৰক আমি জনাইছিলোঁ, বহুবাৰ জনাইছোঁ। আমাৰ এতিয়া বৰ্তমান UPPL চৰকাৰকো জনাইছোঁ আৰু আগত থকা BPF চৰকাৰকো জনাইছিলোঁ, কিন্তু আমাৰ ৰাস্তাটো এতিয়ালৈকে নহ'ল। সেয়েহে মই অসম চৰকাৰ আৰু BTD চৰকাৰক আপত্তি জনাব বিচাৰিছোঁ, আমাৰ এই ৰাস্তাটো যেন অতি সোনকালে আমাৰ মানে কামখিনি কৰি দিয়ে। মোৰ এই অনুৰোধ ৰাখিলোঁ আপোনালোকৰ চেনেলৰ থ্ৰুদি।